हेलो एवरीवन কি খবৰ আপোনালোকৰ ইয়া দেখিছেনে মই বইল চিকেনৰ এটা ৰেচিপি বনাইছিলো ভাবিলো আপোনালোককো শেয়াৰ কৰো আৰু খাবলৈ খুবেই টেষ্টি হৈছিল আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক জনাবলৈ নাপাহৰিব খাই কেনেকুৱা পালে মোৰ ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই লৈছো অলপমান মাংস আৰু ইয়াৰ লগত প্ৰথম অৱস্থাতে মই অলপমান জালুকৰ গুড়া দেখিছেনে এচামৰ জালুকৰ গুড়া লৈছো আৰু লৈছো অকণমান নিমখ এই গুটেখিনি মই ভালকৈ মেৰিনেট কৰি লম ইয়াকে আহিখন অলপ দেৰি এনেকৈ গৰম হোৱাৰ পাছত তাৰ পিছত মই ইয়াত মাংসখিনি দি দিম মাংস অৱশ্যে মই কমকৈ লৈছো বাৰু এনেদৰে ভালকৈ অলপ লৰাই লোৱাৰ পাছত তাত মই দিলোঁ মই কাটি থোৱা পিঁয়াজখিনি আৰু মই যিখিনি মানে কেপচিকাম কাটি থৈছিলোঁ এই কেপচিকামখিনি অলপতে মই দি দিলোঁ কেপচিকাম আৰু পিঁয়াজখিনি ভালকৈ লৰাই লোৱাৰ পাছত মই ঢাকনিখন ইয়াৰ ওপৰত দি দিম ঢাকনিখন 5 মিনিটমান সময় ৰখাৰ পাছত মই ঢাকনিখন উঠাই দিম এয়া সব মাংসখিনিৰ পৰা লাহে লাহে তেল ওলাবলৈ লৈছে দেখিছেনে ধৰিব পাৰিছেনে আপোনালোকে আৰু এতিয়া মই ইয়াত অলপমান পনুৰ পাত দি কিন্তু ইয়াত এটা আপোনালোকে পনুৰ পাত নিদি মান ধনিয়াও দিব পাৰে দেখিছেনে এনেকৈ ভালদৰে লৰাই লৈ পেলাই অলপ দেৰি মই আকৌ ঢাকনিখন দি দিম ইয়াৰ ওপৰত মই আৰু দুটা জলকীয়াও দি দিছোঁ সব ইয়াতে মই অকণমান আদা নহৰু পেষ্ট দি দিছোঁ এতিয়া মই ইয়াত ঢাকনিখন দি দিম দেখিছেনে ঢাকনিখন উঠোৱাৰ পাছত ইয়াৰ পৰা এনেকুৱা এটা গোন্ধ আহিছে মানে গম পোৱা গৈছে আৰু খাবলৈ কেনেকুৱা হ'ব আৰু ৰংটো দেখিছেনে একো মা মছলা ব্যৱহাৰ নকৰাকৈ কিমান ধুনীয়া এটা কালাৰ হৈছে এয়া চাওক মাংসখিনি প্ৰায় সিজিছে আৰু এতিয়া মই ইয়াত অলপমান ধনিয়া পাত দি দিম মোৰ ৰেচিপিটো হ'বলৈ আৰু বেছি সময় নাই আপোনালোকে সোৱাদ অনুসৰি নিমখটো দিব